গাইজ ৰ'ব আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কাম কৰক মই ৰখি আছোঁ ইয়াতে মই গম পাওঁ আপোনালোকে বহুতে চেনেল ছাবস্ক্ৰাইব কৰা নাই প্ৰথমে ছাবস্ক্ৰাইব কৰক মই ৰখি আছোঁ আপোনালোকে গৈ ছাবস্ক্ৰাইব কৰক ছাবস্ক্ৰাইব কৰি আহক আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ মই এতিয়া আৰম্ভ নকৰোঁ আপোনালোকে প্ৰথমে ছাবস্ক্ৰাইব কৰি আহক তাৰপিছত মই ৰখি আছোঁ আপোনালোকে যাওক আৰু ছাবস্ক্ৰাইব কৰি আহক যাওক হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ আজি এটা ধামাকা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টোত যাই আছোঁ ডিম্পুদাক লগ কৰিব আপোনালোকে হয়তো গম পায় যে ডিম্পুদাৰ হাতখন বেয়াকৈ ভাঙিছে তো বৰ্তমান নলবাৰীতে আছোঁ ইহঁতে যাব মোৰ লগত আৰু এতিয়া ডিম্পুদাক লগ পাওঁ নে নাপাওঁ কি হয় সকলো এইবিলাক চাই মানে ডিম্পুদাক মই কালিয়ে কৈছোঁ যে ডিম্পুদাক আপোনালোকৰ ঘৰত যাই আছোঁ তো ডিম্পুদাক লগ পাম নে নাম মানে মই ঘৰ চিনি নাপাওঁ ইহঁতে চিনি পায় ডিম্পুদাহঁতৰ ঘৰত যাম তো কি হয় ভিডিঅ'টো চাই আৰু যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ফূৰ্তিও লাগি আছে ডিম্পুদাক লগ কৰিম আৰু বেয়াও লাগি আছে ডিম্পুদাৰ হাতখন ভাঙিছে তো কি হয় চাই থাকক সকলোবিলাক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ডিম্পুদাৰ ঘৰত যাওঁ তো সেই গাইজ অকণমান আগতে আমি লগ কৰি আহিলোঁ ডিম্পুদাক আৰু আপোনালোকে বিশ্বাস নকৰিব সেইকাৰণে স্ক্ৰীণত এটা ফটো আহিছে ডিম্পুদাৰ লগত উঠা ফটোটো আপোনালোকে চাই লওক মানে ভিডিঅ' নকৰিলোঁ কাৰণ কিয় ডিম্পুদাৰ ইমান এটা মানে হেৰি বেয়া অৱস্থাটো বেয়া হাতখন মানে ইমান বেয়াকৈ ভাঙিছে মানে ক'ব পৰা নাই মোৰ নিজৰে মানে দেখি দুখ লাগি গৈছে তো মই আৰু কেইজনমান বন্ধুৱে লগ লাগি আমি ডিম্পুদাহঁতৰ ঘৰত গৈছিলোঁ আৰু তাতে আমি লগ পাইছিলোঁ অসমৰ আমাৰ ৰিপুণদাক লগ পাইছিলোঁ পূজা বৌ আছিলে মিন্ময় দা আছিলে মৃণাল দা আছিলে আৰু কোনোবা আছিলে ঘৰত আলহীও আছিলে সেইকাৰণে আমি ভিডিঅ' নবনালোঁ কেতিয়াবা লগ পালে বনাম ইমান এটা মানুহটোৰ ইমান এটা বেয়া হেৰি হৈছে মই কেনেকৈ ভিডিঅ' বনাওঁ কওকচোন তো বহুতে এই ভিডিঅ'টো চাই ক'ব যে ডিম্পুদাক লগ কৰিব কৈছা ডিম্পুদাক নেদেখুৱালি সেনেকুৱা ক'ব তো মই ফটো উঠিছোঁ ফটোটো আপোনালোকে চাই লওক তেতিয়া আপোনালোকে বিশ্বাস কৰিব তো যি কি নহওক ডিম্পুদাক লগ কৰি আহিলোঁ আৰু আশা কৰোঁ যাতে ডিম্পুদাই অতি সোনকালে ভাল পায় যিহেতু হাতখন ইমান বেয়াকৈ ভাঙিছে তো ডিম্পুদাক গেটেল চোন আৰু গাইজ আজি হৈছে সুন্দৰ দিন আজি লক্ষী পূজা তো লক্ষী পূজাৰ দিনা ধামাকা এটা ভিডিঅ' হ'ব মামীহঁতে মানে কিবা কানি কৰি আছে আৰু প্ৰসাদ দিব তো চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু লক্ষী পূজাৰ দিনা কি কৰে চবখিনি দেখুৱাম তো গাইজ লক্ষী পূজাৰ দিনা আমাৰ মামীহঁতে কৰি আছে কিবা কানি তো প্ৰসাদ দিব বহুত কিবা কানি কৰি আছে কল থল কাটি আছে কুঁহিয়াৰ কাটি আছে তো আপোনালোকে ইমান দেৰি কিয় ৰখিব লাগে হয়নে নহয় তো কালি আমাৰ ইয়াতে নলবাৰীত আহিছিল জনপ্ৰিয় কণ্ঠশিল্পী বাবু দা আহিছিল গীতালী বা আহিছিল ময়ূৰী বা আহিছিল তো তেওঁলোকে গীত পৰিৱেশন কৰিছিল আপোনালোকে কি কৰি আছে ৱেইট কৰিব নালাগে ইয়াৰ পিছতে আহি আছে গীতালী বাৰ মানে সংগীত পৰিৱেশন এটা শ্বট লৈছিলোঁ মই কালি সেই শ্বটটো আপোনালোকে চাই লওক আৰু উপভোগ কৰক গীতালী বাই কেনেকৈ গান গাইছিল মানে আমাৰ ইয়াতে শংকৰদেৱ উৎসৱ হৈছিল হয় না কালি শংকৰদেৱ উৎসৱত গৈছিলোঁ যাই ধুনীয়া এটা ক্লিপ লৈ আহিছোঁ আপোনালোকে চাওক চোৱাৰ পিছত আহি আছে লক্ষী পূজাৰ কিবা কানি লক্ষী পূজা কি কৰি আছে চবখিনি দেখুৱাম আগতে গীতালী বাৰ গীত পৰিৱেশনটো মানে সংগীত পৰিৱেশন অনুষ্ঠানটো চাই লওক গাইজ বৰ্তমান মই য'ত আছোঁ চাওক কি সুন্দৰ পৰিৱেশ পিছফালে কি ধুনীয়া খেতি বাতি পূৰা মজা একদম আৰু গাইজ আপোনালোকে সুধি আছে যে বঙাইগাঁও কেতিয়া যাম তো গাইজ যিহেতুকৈ 19 অক্টোবৰৰ পৰা কলেজ খুলিছে আপোনালোকে গমেই পায় মই এইবাৰ ফাৰ্ষ্ট ইয়াৰ তো আজি হ'ল 20 তাৰিখ ভিডিঅ'টো আজি দিনত বনাই আছোঁ 21 তাৰিখ অৰ্থাৎ কালি যাম বঙাইগাঁও যোৱাৰ পিছত প্ৰথম কলেজৰ এটা ধামাকা ভ্লগ আহি আছে কলেজৰ ছাৰেও কৈছে যে বিশ্বজিৎ তুমি এটা কলেজৰ ভিডিঅ' বনাই দিবা তো কোন কলেজত এডমিশ্যন লৈছোঁ কেনেকৈ পঢ়িম কি কৰিম এটা ধামাকা ভ্লগ আহি আছে কলেজখন দেখুৱাম আৰু চাওক মোৰ পিছতে কি সুন্দৰ এটা পৰিৱেশ কি মজা গাঁৱৰ মানে পৰিৱেশটোৱে বেলেগ তো ভিডিঅ'টো চাই থাকক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক কি ক'ম আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব লিংকটো তো সদায় পায়ে থাকে আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' নকৰে মই বহুত বেয়া পাওঁ আপোনালোকক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিয়ক না তো আজি লক্ষী পূজা বহুত ভাল লাগিব মানে ভাল লাগিব আৰু বহুত কিবা কিনি খাব পাম না খোৱাটো মেইন হে শিলা বাদ দিয়ক তো পূজা হৈ আছে মামীহঁতৰ তাতে যাওঁ আৰু কি কৰি আছে চবখিনি দেখুৱাওঁ তে ভিডিঅ'টো কণ্টিনিউ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বলক যাওঁ মামাহঁতৰ ঘৰত যাওঁ কি কৰি চাই আহোঁ গাইজ বৰ্তমান পৰিছে পানী কি সুন্দৰ পানী আহিলে একচুৱেলি মোৰ কিবা জাপ দিও লাগি যায় গম পায় নাই আপোনালোকে পানী আহিলে মনটো ফূৰ্তি লাগি যায় মানে ইমান ভাল লাগে মানে বৰষুণৰ পানীতে গা দিও লাগে এই চাওক মোৰ বিচাৰে কি সুন্দৰ পৰিৱেশ চাওক একদম পূৰা পানী পৰি আছে চাওক কি সুন্দৰ পানী চাওক দেখিছে না আৰু চাওক খালবিলাকত কি বঢ়িয়াকৈ পানী পৰি আছে আৰু একচুৱেলি কালি আমি ফুটবল খেলি একদম আমাৰ পূৰা জ্বৰ উঠি গৈছে কালি একদম বৰষুণত ভিজি একদম পূৰা ফুটবল খেলিছোঁ চাওক পানী চাওক আৰু এনেও গাঁৱৰ
আপোনালোকে গমে পায় গাঁৱত ইমান ধুনীয়া এখন মানে গাঁৱত থাকি মনটো কিবা ফূৰ্তি লাগি যায় চাওক গাঁৱৰ ইমান সুন্দৰ পৰিৱেশ আৰু আগলৈকে ঠাইতে পাওঁ গাইজ ঠাণ্ডাৰ বতৰত এইবোৰ এটা ৰেপ গাই মই ৰেপ কিন্তু বুজি নাপাওঁ তো এইবোৰ এটা ৰেপ গাইতে গাই দি ৰেপটো গাই দি সোনকালে গাই দি ডাঙৰ সন্মুখ নেলাগে সৰু ঘৰ চলি যাব মোৰ ফ্ৰেণ্ডে ৰাস্তা দি ৰেপ মাৰি ফালি কাষত আছে পুখুৰী মই আছোঁ পাৰোঁ আজি বৰষুণ দিছে তামাম জোৰত বৰষুণ মই ভাল পাওঁ তোমাৰ লগত যদি মই শুনা নাপাওঁ জোৰত ৰাস্তা বা জাম কেলা চব মই কিনি দিম যদি তুমি কিবা কওক কেলা ব্ৰেকআপ কৰি দিম চাওক না নিজে লিখটো গানটা নিজে লিখিছা গানটো নিজে লিখিছে মাৰিছেও নিজে এনেকুৱা টেলেণ্ট আৰু বিচাৰি পোৱা টান আপোনালোকে গৈ কমেণ্ট কৰিব কেনেকুৱা লাগিছে ইয়াৰ গানটো যদি লাগিছে ভাল লাইক কৰি দিব কি বজা গান বঢ়িয়া বঢ়িয়া ভাই বঢ়িয়া আগুৱাই যাম সেই গাইজ মই এখন বাইক কিনিলোঁ আৰু বাইকখন পৰিলে 1,80,000 তো বাইকখন কিয় কিনিলোঁ আৰু ইমান টকা ক'ত পালোঁ সকলোবিলাক কৈ আছোঁ আৰু এখন খুব সুন্দৰ বাইক লৈছোঁ বাইকখন লৈ লাডাখ যাম দিল্লী যাম চব যাম তো বাইকখন চাই লওক এইখন বাইক কিনিলোঁ আৰু বাইকখন দেখি আছোঁ ৰ'ব টোটেল 1,80,000 পৰিছে আৰু ফাইনেন্সত লৈছোঁ দেখুৱাই আছোঁ ৰ'ব চবখিনি কথা তো গাইজ এইখনেই হৈছে মোৰ বাইকখন আৰু কি সুন্দৰ কি মৰম লগা বাইক একদম পূৰা ফুটে থাকিব পৰা নাই তো বাইকখন চাওক মোৰ আৰু এই চাওক না 5073 নাম্বাৰ বাইকখনৰ কি সুন্দৰ বগা ক'লা বাইক RTR কোম্পানীৰ বাইক হয় আৰু এই বাইকখন 360 কৰি দেখুৱাই দিছিলোঁ আৰু মই জীৱনত ভবা নাছিলোঁ মই এনেকুৱা এখন বাইক ল'ম বুলি কি সুন্দৰ এতিয়া এইখন লৈ দিল্লী মুম্বাই ডুবাই চব যাম চাওক কি সুন্দৰ বাইক আপোনালোকৰ আশীৰ্বাদত বাইকখন ল'লোঁ আৰু বহুত ধুনীয়া বাইক হয় এইখন লৈ এতিয়া তামাম ৰাইড কৰিম তামাম ৰাইড এই গাইজ এইখন হৈছে বাইক আৰু বাইকখন ভাবিছোঁ ল'ম বুলি এইখন মোৰ নহয় দিয়ক মামাৰ তো আপোনালোকে গমে পায় মই বাইক চলাব নাজানো নহ'লে এইখন লৈ একদম পূৰা ডুবাই গ'লোঁ হয় RTR বাইক RTR কি কোম্পানী বাইকখন RTI TVS-ৰ একদম পূৰা এইখন লৈ মামাই ডেইলি গুৱাহাটীটো আপ ডাউন কৰে এইখন যদি মই চলাব জানোহেঁতেন মই ডুবাই গুৱাহাটী দিল্লী মুম্বাই চব ঘূৰিলোহেঁতেন নাজানো কি কৰিম আৰু এয়া গাইজ কল একদম পূৰা ৰেডি আমাৰ পূজা ৰেডি আৰু এটা কথা ইয়াতে বোলে গাঁৱত কিবা বোলে মানে সেই পাকঘৰত কৰে তো পাকঘৰত কৰিছে চাওক কি সুন্দৰকৈ লক্ষী পূজাৰ আয়োজন আৰু এইটো চাওক তেল পাউডাৰ কিবা কানি আৰু ফুল পাউডাৰ বহুত কিবাকৈ থৈছে তো চাই থাকক আগলৈকে এয়া কি সুন্দৰকৈ থৈছে বঢ়িয়াকৈ থৈছে একদম তো গাইজ চাওক এয়া মোৰ ভাত আৰু কি ৰান্ধিছে দালি ৰান্ধিছে বিলাহী কিবা কৰিছে তো ভাতটো খাই লওঁ ৰ'ব একদম পূৰা ভোক লাগিছে ভাতটো খাই লওঁ ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ আপোনালোকে খাই লওক ভাত তো গাইজ এয়া আমাৰ পূজা ৰেডি মানে চাকি টাকি জ্বলাই ধূপ টুপ জ্বলাই আৰু এয়া চাওক তুলসীৰ তলত কি সুন্দৰকৈ মানে পূজা আৰম্ভ হ'ব আৰু আমি ইয়াৰ ৰেডি পূজা কৰিবলৈ ৰেডি মোৰ ভাত খোৱা হৈ গ'ল ইহঁতে খাই আছে ভাত খোৱাৰ পিছত লক্ষী পূজাটো আৰম্ভ হ'ব একচুৱেলি আজি ভাত খোৱাৰ দিন নহয় ৰুটি খাব লাগে তো চাওক এই চাওক পূৰা ভাত পূৰা তামাম ভাত মাৰিছে মোৰ এইখন আছে একদম পূৰা চেলেকিটো মাৰি গ'ল চাই লওক তো ভাত খোৱা হোৱাৰ পিছত আৰম্ভ হ'ব পূজাৰ পিছত দেখুৱাই আছোঁ চবখিনি কথা দেখুৱাই আছোঁ ভালকৈ চাওক টেনশ্যন নাই তো সেই গাইজ আপোনালোকক দেখুৱালে যে মানে মামীহঁতে কেনেকৈ পালন কৰিলে আৰু খুব এটা সুন্দৰ দিন আজি খুব ভাল লাগিছে আপোনালোকক দেখুৱালোঁ যে মই নতুন বাইক কিনিলোঁ এনেই আৰু তো গাইজ আজি কালিলৈ ঘৰলৈ যাম কালি 21 তাৰিখ এয়া চাওক পূৰা একদম কেনেকৈ গাজি ৰাজি পূৰা একদম প্ৰসাদ আপোনালোকেও যদি খাই লওক দিয়কচোন কেমেৰাত লগাই দিছোঁ আপোনালোকে খাই লওক আৰু ভিডিঅ'টো এইখিনিতে আছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু যদি চেনেলটো নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো দবাই দিব আজিলৈ ধন্যবাদ টাটা বাই বাই আৰু খুব ভাল লাগিল আজি এয়া মামী পূৰা একদম গাজি ৰাজি একদম পূৰা চবৰে ঘৰত গাই একদম পূৰা প্ৰসাদ খাই ৰেডি পেট ফুল এতিয়া ভিডিঅ' এডিটিং কৰিব লাগে তেহে আপোনাক ভিডিঅ' দিব পাৰিম তে আজিলৈ বাই বাই আৰু যদি মোক ইনষ্টাগ্ৰাম ফ'ল' কৰা নাই ওপৰত আহি আছে মোৰ ইউজাৰ নেমটো ফ'ল' কৰি দিব আৰু লাইক ঠাইক কৰি দিব ফটোবিলাক আপলোড কৰি থাকোঁ তো গুড নাইট বাই বাই টেক কেয়াৰ